হেল্ল' এভৰিৱান, আজিৰ ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি পেণ্টালুঞ্জৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। পূজাৰ বজাৰ বুলি কেইটামান ল'ৰাটোলৈ বস্তু লওঁ বা আমিও কিবা লওঁ নেকি চাবলৈ পেণ্টালুঞ্জলৈ আহিলোঁ। সোমাই আহিছোঁ। মানুহৰ ভিৰ ভাৰো নথকা নহয়, যিহেতু দুবছৰ পূজা তেনেকৈ হোৱা নাই। যোৱা বছৰ হৈছিল যদিও ইমান তেনেকৈ জাক জমকতা নাছিলে, গতিকে এইবাৰ পূজাৰ বজাৰ বুলিবলৈ মলবিলাকত বা ফেঞ্চি বজাৰত বা বজাৰসমূহত অলপ ভিৰ দেখা গৈছে। সেয়ে আমি পোনপ্ৰথমতে পেণ্টালুনলৈ আহিলোঁ কিছু বজাৰ কৰোঁ বুলি। সেয়ে আহিছোঁ পেণ্টালুনলৈ অলপ পূজাৰ বজাৰ কৰোঁ বুলি, মোৰ কাৰণে ল'ৰাটোৰ কাৰণে, আৰু চাওঁ ক'ত কি পাওঁ। আমি গ্ৰাউণ্ড ফ্ল'ৰত প্ৰথমতে ৱেষ্টাৰ্ণ কালেকশ্যনবোৰহে পালোঁ। ফাৰ্ষ্ট ফ্ল'ৰত আছে বুলি ক'লে এথেনিক ৱেৰ, চ' ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিছোঁ এথেনিক ৱেৰ কালেকশ্যন চাবলৈ। কি পাওঁ নাপাওঁ দেখাই থাকিম আৰু চাওঁ। সেয়া সোমাই আহিছোঁ কিডছৰ ছেকশ্যনলৈ। কিডছৰ আগে লওঁ বুলি এইটো ফাৰ্ষ্টতে সোমাই আহি মোৰ এইটোৱে চকুত পৰিলে। এটা ৱেষ্ট কোটটো লগোৱা আছিলে, মানে শ্বাৰ্টৰ লগত ৱেষ্ট কোট 3 to 4 years'ে লওঁ। চ' এইটো ফাৰ্ষ্টতে ল'লোঁ আৰু ছেট ল'ম নেকি, কাৰণ পূজাটো এতিয়া অলপ গৰমেই থাকিব। চ' এতিয়া বৰ বেছি ফেঞ্চি নলওঁ, অলপ ছামাৰ ফ্ৰেণ্ডলি কটনেই ল'ম চাগে পূজাৰ কাৰণে। আৰু যিহেতু এইটো মান্থত তাৰ বাৰ্থডেও হয় 25 অক্টোবৰ, চ' বাৰ্থডেৰ কাৰণে অকণমান ফেঞ্চি কালেকশ্যনত শ্বপিং কৰিলোঁ, অলপ চলপ কিবা কিবি ল'ব লগা আছিল ল'লোঁ। আৰু এতিয়া আমি আহিছোঁ লোকমন্থনলৈ, যিখন কলাক্ষেত্ৰত হৈ আছে। তাৰ বিষয়ে কি সবিশেষ মই জনাম। আৰু এতিয়া হৈছে 11টা বজাত, আৰু 11টা বজাত আমি আহিছোঁ লোকমন্থনলৈ, কাৰণ পূজা বুলি একদম খুব ট্ৰেফিক জাম, আৰু শ্বপিং মলবিলাকতো বহুত ভিৰ ভাৰ হৈ আছিলে। আৰু পূজাৰ বজাৰ বুলি ক'লে তাতে লেডিজ, আৰু তাতে বাচ্ছা কাপোৰ জানেই, আৰু চাওঁতে বহুত টাইম লাগিছে, কিবা চাইজ হোৱা নাই, পচন্দ হোৱা নাই। আৰু সেইখিনি কৰি মেলি আমি বাহিৰত ডিনাৰ কৰি আহিলোঁ। কৰি মেলি এতিয়া আহিছোঁ লোকমন্থনলৈ। প্ৰায় এতিয়া পূৰা 11টা। কেইটা বাজিছে এতিয়া? চাওঁ ঘড়ীৰ টাইমটো ক'ত? 11টা বাজিছে 2, মানে 11 বাজি 2 মিনিট গৈছে। লোকমন্থন গুৱাহাটীত 4দিনীয়াকৈ কাৰ্যসূচীখন হৈছিলে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দুটা অডিটৰিয়াম আছে, এটা মাধৱদেৱ অডিটৰিয়াম আৰু এটা শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম। এই অডিটৰিয়ামৰ কেম্পাছটোতে ডাঙৰকৈ হৈছিলে, যিখন এখন কালচাৰেল হেৰিটেজ বুলি ক'ব পাৰি। ইয়াতে বাৰেবৰণীয়া সংস্কৃতিৰ নৃত্য গীত হৈছিলে, আৰু খুব সুন্দৰ এটা লগতে সাংস্কৃতিক প্ৰগ্ৰেমো হৈ আছিলে, আৰু বিভিন্ন ধৰণে বাৰেবৰণীয়া সংস্কৃতিৰ কিছুমান এটা কালচাৰেল হেৰিটেজ টাইপ কিছুমান সংস্কৃতিৰ ছবি অংকন কৰা হৈছিলে, আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াতে 4দিনীয়াকৈ অনুষ্ঠিত হৈছিলে। Tomorrow. বেগ লৈ মোতকৈ আগেহে আগবাঢ়িছে, দেখিছেনে? মানজি ক'ত যাবা? আইতা ঘৰত। আজি নেক্সট ডে', আজি হৈছে ছেটাৰডে'। এতিয়া অকণমান মাহঁতৰ পিনে যাওঁ, মানে বেলতলাৰ ঘৰলৈ যাওঁ। ইহঁত দুটাই লগ পাই অলপ খেলিব বুলি, আৰু মাৰ বস্তু এটা কিনি থৈছিলোঁ, দিমকৈ দিবই পৰা নাই। আৰু মোৰো কেইটামান সৰু সুৰা বস্তু ল'ব লগা আছে, সেয়ে লওঁ। এতিয়া ওলাই আহিছোঁ, প্ৰায় 5টা বজা নাই, 5টা 15-20 মিনিটমান আছে। চ' লগ পাই থাকিম। হেল্ল' ফ্ৰেণ্ডছ, আহি গ'লোঁ। আহি মায়ে পূজাৰ বজাৰ চাইছোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈছে। এযোৰ পিংক কালাৰ লৈছে, মোৰ ভাল লাগিছে। মই কৈছোঁ এদিন মোক পিন্ধিব দিবলৈ। এইখন হৈছে চাদৰ, আৰু এইখন হৈছে মেখেলা। এইযোৰ কি কাপোৰ মা? কি কাপোৰ নাজানো দেই, ইমান ধুনীয়া লাগিছে। চাওকচোন, মই কৈছোঁ এদিন মোক পিন্ধিব দিবলৈ। আৰু মোলৈও দুযোৰ লৈ থৈছে, সেইকেইযোৰ বৰ ধুনীয়া লাগিছে। মই চিলাব দিব লাগিব। এযোৰ ব্লু কালাৰ, এইখন হৈছে চাদৰ, এইখন হৈছে মেখেলা, আৰু এইযোৰ লৈছোঁ এইটো কালাৰ ইমান ধুনীয়া লাগিছে। এইটো চি ব্লু, আৰু এযোৰ কাপোৰ,
আৰু বৰ ধুনীয়া ধুনীয়া লৈছে দেই কাপোৰ আৰু মোক আৰু এযোৰ দিছে এযোৰ কিন্তু মই গোটেইকেইযোৰ নিচিলাওঁ নেকি কাৰণ এতিয়া চিলাব দিলেও মোবাইলটোৰ ওপৰত ধৰা এতিয়া চিলাব দিলেও যিহেতু দৰ্জীয়ে চাগে নিদিব ৰাতিপুৱা যিহেতু পূজা ঘৰত আমি সেৱা কৰোঁ বা শৰাই দিওঁ এইটো আমি নিয়মটো বহুত বছৰৰ পৰা চলিয়ে আহিছে বা কৰোঁৱেই তেনে ক্ষেত্ৰত অকণমান নতুন কাপোৰ এযোৰ পিন্ধি যাব এই কুৰ্তিটো দেখিছেনে ওচৰলৈ আনাচোন কেমেৰাটো এই কুৰ্তিটো মই মাক বাৰ্থডে বুলি দিছিলোঁ অলপ সৰু হ'ল চ' সেইকাৰণে এতিয়া এক্সচেঞ্জ কৰি পেলাই অকণমান ডাঙৰকৈ দিলোঁ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই আৰু পিছে এইবিলাক কাপোৰৰ মেলা গোটেইবোৰ কাপোৰৰ মেলা চাই আছোঁ গতিকে সেয়ে আপোনালোকক দেখালোঁ আৰু বিশেষ মই তেনেকৈ কিনা নাই কিন্তু মই ইয়ালৈ আহি আজি বহুত কাপোৰ পায়ে গ'লোঁ গতিকে নিকিনিলেও হ'ব যোৱাকালি মনজিবৰ কাৰণেহে কিনিলোঁ পেণ্টালুনৰ পৰা The next day. অসমীয়া চিনেমা জেনেৰেলি কেতিয়াও মিছ নকৰোঁ ভাল অসমীয়া চিনেমা আহিলে চাবলৈ মন যায়ে যিহেতু আইমী বৰুৱাৰ দ্বাৰা নৱনিৰ্মিত এখন চিনেমা যিখনৰ নাম চেমখৰ তেওঁ আইমী বৰুৱাই নিজেই ডাইৰেকশ্যন কৰিছে আৰু অভিনয় তেওঁ নিজেই কৰিছে এখন ডিমাচা মুভি হয় অসমীয়া লেংগুৱেজটো তাতে ট্ৰেন্সলেট কৰি লিখি দিয়া আছিলে তেওঁ তাতে এগৰাকী ডিমাচা কমিউনিটিৰ ওপৰত বনোৱা সম্পূৰ্ণ এখন চিনেমা কিমান সঁচা মিছা নাজানো চিনেমাখন চাই কেনেকুৱা লাগিল তাৰ ওপৰত ভিত্তি কৰি ক'লোঁ আপোনালোকেও চাবচোন মই কিন্তু খুব ভাল পালোঁ মোৰ অভিজ্ঞতাটো ভাল লাগিলে আৰু আইমী বৰুৱাই এইখন নিজে বনাই খুব সুন্দৰ অভিনয় কৰিছে আপোনালোকে পাৰিলে এবাৰ চাব আৰু কেনেকুৱা পালে মতামত জনাব মোৰ কিন্তু খুব ভাল লাগিল তাৰপিছত মুভিখন চাই আমি তাতেই যিহেতু অলৰেডি 9 মান হৈয়ে গ'ল চ' আমি তাতেই লাষ্টতে ডিনাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ যেতিয়া 9:15 মান হৈ গৈছিলে গতিকে আমি চিটি চেণ্টাৰ তাতে আমি সৰুকৈ অকণমান ডিনাৰ কৰিলোঁ আৰু মঞ্জীৱক ঘৰত আহি খুৱাব লগা হয় আমি য'তেই বিয়া নাখাওঁ পাৰ্টি নাখাওঁ কিয় ঘৰত তাক খুৱাব লগা হয়েই আৰু ডিনাৰত আমি চিম্পলকৈ লৈছিলোঁ আমাৰ লচ্ছা পৰাঠা আছিলে দাল মাখানি আছিলে চিকেন টিক্কা আছিলে আৰু পিঁয়াজৰ চাটনি আছিলে গতিকে